어디 주고 보네? 내 कोचलू बुहा है जी ओ ये हो गया टमाटो क्या ये क्या है प्याज हाँ प्याज আজি এটা নতুন বস্তু কিবা এটা বনাবলৈ কাৰণে গৈ আছো মই নবনাও মোৰ লগত আছে এয়া ৰুণ মামা কি হ'ব আজি খানা আমি বনাই আছো বিলাহী টপ ওকে বঢ়িয়া এটা পিয়াজ কাটি থকা হৈছে আৰু ইয়াত ইমানখিনি হৈছে আৰু তাৰপিছত আৰু কি হ'ব ইয়াৰ পিছতে আৰু এতিয়া আদা ৰচুন হেৰি কৰি আছে আৰু তাত দিবলৈ লাগে কিচমিচ কাজু এইবোৰ যাব বঢ়িয়া এইটো এটা ধুনীয়া চাংঘৰ ইয়াত বহি আছোঁ চাৰিওফালে আৰু টকৌ পাতেৰে সজা ঘৰ দেই আৰু ইয়াত মানে মই কোনো ধৰণৰ জনজাতীয় মানুহৰ ঘৰত থকা নাই এইটো একদম এনেকৈ চাংঘৰ ফিল্ডটো পাবলৈ কাৰণে বনাই লোৱা হৈছে আৰু ইয়াত দেউৰী মানুহ হওক বা মিচিং সম্প্ৰদায়ৰ মানুহ হওক তেওঁলোকে চাংঘৰৰ ওপৰত এনেকৈ ভাত পানী বনাবলৈ কাৰণে এনেকৈ দি লয় মাটিৰ ওপৰত এনেকৈ বনাই লয় মই আগতে ভাবিছোঁ যে কেনেকৈ বনায় কিন্তু সেই চিষ্টেমটো মই দেখিলোঁ বাৰু কিন্তু ভিডিঅ'ত প্ৰথমবাৰ সেইটো কাৰণে ক'বলৈ কাৰণে যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ বহুতে জানেই ইতিমধ্যে এতিয়া ইয়াতে ধুনীয়াকৈ টপ কেনেকৈ বনায় সেইটো দেখুৱাম আপোনালোকে যদি ভাল লাগে টেষ্ট কৰিম মই আজিলৈকে কৰা নাই কেনেকুৱা নতুন কিবা এটা হ'ব তো একেবাৰে শেষলৈকে দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো मीठा है और ये पकोड़ा ढला है और ये मिर्ची और ये পাঁচফোৰণ দিব লাগিব बाकी लोग हैं ये तो चला ये चला Gimana bisa kan ya? Aku ada jualan kita. Dulu kan? Ini? Oh, acha. Ini ya? Ada oke. एक्साइटमेंट हम रूम में परफॉर्मेंस कितना बनेगा किस लगे ये एक्सीडेंट हो गया कितने मैच ले रहा हूं कितना हिल तो मैं क्या कौन सा देखा बोल सही तो है किसमिस ये हो गया किसमिस এইটো আমাৰ মাজত আছে পাদুৰা গগৈ এটা পাদুৰা গগৈ এক ভালকে চিন থাকে ওচৰলৈ গ'লে মানে পলাব সি অকল পাদে বিলাহী আমাৰ টপ বনি খাবনে চেনি দিয়া চেনি চুগাৰ itu boleh boleh gitu. Ini kalau kan. Itu pakai sos. Boleh? Ada nanti? Ya benar benar. 어디 주고 보네? 내 कोचलू बुहा है जी ओ ঘুমু কৈছিলা তুই ঘুমু কৈছিলা নেকি Oh, beda. হা Malah bener জানে no. ঘুমু
Oh, no, 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 no. আমাৰ চুকলুটো হা হৈ আছে বৰ্তমান কি হ'ল আচলতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা উদ্দেশ্য আছে উদ্দেশ্যটো লৈ পেলাই প্ৰস্তুত কৰিছিলোঁ কাৰণ এটা টমেটো টপটো আচলতে নতুন কিবা এটা নহয় এটা কমন বস্তু হয় আৰু এইটো কাৰণে কাৰণ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আমি যেতিয়া কলেজ লাইফত যেতিয়া পঢ়ি আছিলোঁ ইভেন আমাৰ ৰুণ মামায়ো কৈছে সেইটো কথা মই যেতিয়া দিল্লীত আছিলে হয়নে যেতিয়া তেওঁ দিল্লীত আছিলে তেওঁ যেতিয়া মানে নিজেতো বনাই মেলি খাবলগীয়া হয় হোষ্টেলত থাকিলে ইভেন আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ কলেজত পঢ়ি থকাৰ সময়ত ৰাতিপুৱা 8টামান বজাত 8-9টা বজাত উঠোঁ আৰু ডাইৰেক্ট কলেজ গা চা ধুই কেতিয়াবা গা ধুওঁ কেতিয়াবা নোধোৱাকৈ যাবলগীয়া হয় কলেজ গুচি যাওঁ আৰু কেতিয়াবা এনেকুৱা হয় কিটচেনত বনাবলৈ একো নাথাকে ক'ৰবালৈ ওলাই যাবলৈও কোনো টাইম নাথাকে তো সেইটো কাৰণে সেই সময়ত যদি কেনেবাকৈ পাকঘৰত চুকে কেনেকুৱা বিলাহী চিলাহী পৰি থাকে টিপটপকৈ আপোনালোক ভিডিঅ'টো আগত যেনেকৈ চিষ্টেমটো দেখিলে তেনেকুৱাকৈ বনাই মেলি সোনকালে বনাই মানে খাদ্যটো খাই আৰু নিজৰ কামলৈ যাব পাৰিব গতিকে সেইটো কাৰণে এটা শ্বৰ্ট ফৰ্ম এটা একদম ধুনীয়াকৈ কেনেকৈ বিলাহীটো বনাব লাগে সেইটো ভিডিঅ'টো দেখুৱালোঁ গতিকে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে কেতিয়াবা মানে বিপদৰ সময়ত কামত দিব সময় বাচি যাব আৰু বহুত কিবা কিবি নালাগে কি লাগে আপোনালোকে দেখিলে সেইখিনি বস্তুৱে লাগিব তো এয়াই এনেকৈ খাদ্যৰ ব্লগবিলাক পাই থাকিব মিউজিকৰ লগত জড়িত ব্লগছবিলাক পাই থাকিব তো আজি ডায়েৰী পাতৰ এইটো এটা নতুন ভিডিঅ' হ'ল ৰুণ মামাৰ সৈতে আমাৰ সকলোৰে সৈতে গতিকে টেষ্ট এতিয়া কৰিম নিশ্চয় টেষ্টটো বহুত ভাল হ'ব আগতেও কৰিছোঁ বহুত ধুনীয়া লাগে ভাল লাগে খাই মেলি গতিকে সেয়াই চাই থাকিব মোৰ নতুন ব্লগছবিলাক নতুন ভিডিঅ'ছবিলাক আৰু মোৰ ডায়েৰীখনৰ সৈতে আপোনালোকে সংযুক্ত হৈ থাকিব বাই লগ পাম আকৌ নতুন এটা ব্লগ লৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম